আজি এটা নতুন ব্লগ বনাই আছো মানে কি ক'ম আৰু মানে সকলোৰে যাব মন মানে সেইটো জেগাত কোনটো জেগাৰ কথা কৈছোঁ আপোনালোকে চাগে জানে কাৰণ থাম্বনেইল দেখা পাই গম পাইছে মই ক'ত যাই আছোঁ চ' ভাবক মোটামুটি 213 কিলোমিটাৰ যাই আছোঁ 213 কিলোমিটাৰ আমাৰ বিহুৰ পৰা অহা যোৱা মোটামুটি আপুনি 500 কিলোমিটাৰ ধৰিব পাৰে চ' বাইক লৈ যাই আছোঁ গ্লেমাৰ লৈ ভাবি চাওক কিমান ডাঙৰ ৰাইড মানে মোটামুটি গ্লেমাৰ লৈ কাৰণ একেবাৰে কোনো দৰকাৰকৈ পচিবল নহয় না ভাবি চাওক বেলেগ হেৰি পাই গ'লেও বেলেগ কথা ত' আমি ৰাতিপুৱা মোটামুটি 5:50 মানতে আহিছোঁ বিহুৰ পৰা আৰু এতিয়া বছৰ 8:05 এতিয়াহে জৰাপাত আহিছোঁ কি জৰাপাত এতে ত' ৰাতিপুৱা আগত নেকি না কি বহুত দূৰ আহিলোঁ এতিয়া একদম মানে কি ক'ম আৰু কঁকাল চকালৰ বিহু দি গৈছে আৰু বাওঁতে অলপ গাড়ীখনকো পেট পূজা কৰি ল'লাকি 1000 মান টকাত তেল ভৰে আৰু কোনে কৈছিল জৰাবাটত তেল ভৰালে কি তেলৰ দাম কম কিমান আছে ইয়াতে একে দাম এলে ফাল্টুমি কৰে উমানি আমাক কৈ কিনে আমাৰ লগৰ ছোৱালী কিছুমানে কয় এইটো তেলৰ দাম কম একে দুগুণ 10 পইচা 15 পইচা কম সিহঁতি কি ঘটিটো কৰিম আমি আজি ভিডিঅ'টো চাব কিন্তু চকি মিছা কথা ক'ব নালাগে এনেকৈ চ' পেট পূজা কৰা হ'ল আৰু আস্তেকে আমিও যাওঁ আৰু কিবা খাওঁ অলপ বহুত দূৰ যাব আছে আৰু 80 কিলোমিটাৰমান যাব আছে চ' কিবা খাই লওঁ আহি পালো জাগিৰত বৰ্তমান বাজিল কেইটা 9:13 ইমান দূৰ ই চলাইছে এতিয়া মাত্ৰ আৰু 55 কিলোমিটাৰ চিটি মই চলাম মানে ইয়াতে ৰখছোঁ কিবা খাবৰ কাৰণে অলপমান চাহ আৰু মিঠাই ত' চাৰে মিঠাই খায়ে যে ঘৰতে একো খাই অহা নাই বোলে ৰাতিপুৱাই মই খাই আহিছোঁ ৰুটি খাই আহিছোঁ ৰুটি চাই দি ৰুটি আৰু আলু ভজা পূৰা মাৰিছোঁ চ' জলদি এইখিনি খাওঁ আৰু যাওঁ সোনকাল টাউন যাই বেছি লগৰকেইটা আছে যাই বেছি মোটামুটি আৰু 25 কিলোমিটাৰমান যাব আছে আৰু আমি 55-50 কিলোমিটাৰমান যাব আছে চ' এইখিনি খাই কিনে সোনকাল যাম যাওঁ না যাব লাগে আৰু চাহটো খাই লওঁ মোৰ চাহটো খাওঁ আৰু যাওঁ নগাঁও আহি পালোঁ ত' বৰ্ড এখন লেখা আছে নগাঁও বোলে স্মাৰ্ট চিটি মাত্ৰ 2 কিলোমিটাৰ আছে মেইন নগাঁও টাউনলৈকে ত' ভিতৰলৈকে যাইছোঁ কিন্তু স্মাৰ্ট চিটি মানে আমি মৃত্যুঞ্জয় মন্দিৰত যাই আছোঁ না হাইৱেটো আহিবা মানে এতিয়া হাইৱেটো নাই আমি টাউনৰ মাজে দিছোঁ মানে চাইছোঁ অলপ টাউনখনকে না চাই লওঁ সেইকাৰণে চ' স্মাৰ্ট চিটি ইয়াতে অলপমান চাওঁ যাওক নগাঁৱৰ বাকী ত' ব'লক আমাৰ লগত আপোনালোকৰ চাই লওক নগাঁও কি স্মাৰ্ট চিটি গাইজ এইখন হৈছে নগাঁও guys মজা ক্লক টাৱাৰ জুই আমাৰ নগাঁও আমাৰ গৌৰৱ মজা নগাঁও মহাবিদ্যালয় বানপানী দুগুণ এটি পেলে মেইন টাউনৰ কৃত্ৰিম বানপানী কিজানি কৃত্ৰিম বানপানী উপায় নাই আমেৰিকাতো বানপানী হয় নগাঁৱতো হৈছে ইয়াৰ মেইন টাউনৰ পৰা ওলাই আহিলোঁ গাইজ মন্দিৰলৈকে যাই আছোঁ বেছি কিলোমিটাৰ নাই আৰু মাত্ৰ 2 কিলোমিটাৰ আছে 2 কিলোমিটাৰ চ' ভাৰ্গৱ বাহন অচি বাহন যাই পালাকে আমি যিহেতু টাউনত সোমাই কিনে আহিলোঁ না টাউনখন চাই আহিলোঁ কলেজ কিবা কাৰণে সেইকাৰণে আমাৰ লগ পালে গ'ল ত' মন্দিৰলৈকে যাওঁ না কি চবেই বলক পালোৱে আহি অলপমান আছে দেখা বেনাৰ চেনাৰ লাগৈ আছে ইয়াৰ পৰা নাও মান টিকুট পালে ভাবিছোঁ টিকুট মানে অলপ যাই লওক আৰু কিবাকে আৰু তাৰপিছত তাতে ভিডিঅ' আৰম্ভ কৰি আছোঁ
সন্মুখত প্ৰকাণ্ড আহিব নেকি কি ক'ম মানে গাইজ চাই লওঁ প্ৰকাণ্ড আহিব লাগিব বা বিশাল মানে একদম বিশাল আকাৰৰ ভিতৰত যাই লওঁ ৰ'ব গাড়ী চাড়ী থৈ লওঁ যিটো ফ্ৰী পাৰ্টি কৰিলাম আকৌ অকণমান ভৰি চৰি হাত চাত থৈ আহি গ'লোঁ একদম আৰু ইয়াৰ থাল লৈছোঁ আমি 100 টকাত দিছে মানে 120 টকা হয় 5 কোচ চাকি আৰু এলাখানত কিন্তু 100কে দিছে দামটো কোৱাটো ইম্পৰ্টেণ্ট কাৰণ যাতে বাহিৰৰ মানুহ যদি আহে তাহোঁ যাতে গম পায় ক'ত কিমান টকা সেইকাৰণে দামটো কোৱা যায় বুজি পাইছোঁ কিন্তু এটা বহুত মানুহ আহিব পাৰে ন সেইকাৰণে দামটো কোৱা যায় মানে চ' এইটো হৈছে প্ৰকাণ্ড মন্দিৰ মন্দিৰৰ ভিতৰৰ ফালে যাই লওঁ ৰ'ব আৰু এইটো পুখুৰী চাগে সৰু পুখুৰী আছে একবাৰ চাই লওক মানে প্ৰব্লেম মানে সোমবাৰে বহুত মানুহ হয় কিন্তু আজি মঙলবাৰটো আমি মঙলবাৰে আহিছোঁ কাৰণ বেছি মানুহ হ'লে আহি ভাল লাগে আৰু বহুত মানে হেঁচা চেলা হ'লে ভালকৈ সেৱা কৰিবই নোৱাৰে চ' মঙলবাৰে আহিছোঁ কেনে লাগছে চাই মজা যিমান কষ্ট হ'লেও মজা লাগছে নে এনজয়মেণ্ট দিছে এনজয় আৰু যিমান দিলেও মনৰ আশা এটা পূৰণ হৈছে বহুত আশা আছিলে তাৰ বানে থকা দিনৰ পৰাই একদম সঁচা ইমান দিনে ফেচবুকৰ ষ্টেটাছ মোবাইলৰ ষ্টেটাছ যদি দেখা পাইছিলোঁ আজি একদম মুখৰ পৰা একদম তামাম চ' ভিতৰলৈ যাইছোঁ ৰ'ব থালখানত দি দেখা পেলাই থালটো তাতে দিলোঁ তাতে সেৱা কৰিব পাৰি চাকি তাকি আৰু যিটো প্ৰসাদ আছিল না প্ৰসাদটো ভিতৰত দিয়া গৈছে কিন্তু প্ৰসাদটো আমাক আৰু দি দিছে ঘৰত খাবৰ কাৰণে চ' আমাৰ লগত টকা আহিছিল গম পায়ে ভাৰ্গৱ বনি থৈ গৈছিল চ' এতিয়া লাগা লৈছোঁ তাক এতিয়া ভাৰ্গৱ অসীম আৰু এই আছে বিতুপন আছে আৰু এতিয়া বিতুপনৰ লগ কেইটামান আছে চ' ভিতৰত দেখি চাওঁ ৰ'ব একবাৰ একদম ভিতৰত একবাৰ যাইছোঁ কিন্তু আৰু একবাৰ যাই কিনে দেখাই দিওঁ মানে কেনে জাগা বিৰাট ডাঙৰ মানে একদম প্ৰকাণ্ড মানে যোৱাকালিতো বহুত মানুহ হৈছিল কিজানি না আজি অলপ কম আছে কাৰণ সেই না মঙলবাৰ আজি সোমবাৰে বহুত মানুহ অজস্ৰ মানুহ কালি ছুটি নাই না নহ'লে কালি আহিলোঁ আমি চ' একবাৰ চাইডটো চাই লওঁ ঘূৰি কিনে আৰু পাৰ যদি মন্দিৰৰ ভিতৰতো দেখাওঁ কাৰণ মন্দিৰৰ ভিতৰত এনেকৈ ভিডিঅ' চিডিঅ' কৰিব নাজানে হ'লেও একবাৰ চাই লওঁ একদম প্ৰকাণ্ড শিৱলিংগ একদম এইটো প্ৰকাণ্ড আজি মঙলবাৰ হ'লেও মানে গোটেই কম মানুহ নহয় মানুহ আছে কিন্তু সোমবাৰে আহিলে বহুত মানুহ অজস্ৰ মানুহ মানে চ' এইটো ইফালে মন্দিৰৰ ভিতৰত এনেকৈ যাব পাৰি এইটো মানে একদম সেইফালে যাব পাৰি আৰু চাইড চাইডটো ঘূৰিব পাৰি মানে এইটো শিৱলিংগটো চাইডৰ চাইডটো ঘূৰি থাকিব পাৰি ইয়াতে এইটো দেখি আহি চাব ৰ'ব দেখাটো এইটো হৈছে মন্দিৰ মন্দিৰৰ ভিতৰতো চ' মন্দিৰৰ ভিতৰত মানে বেছিকৈ ভিডিঅ' চিডিঅ' বনাব নেদেই এই ইয়াৰ কোনোবা এটা চিনাকি আছে সেই সুধি কিনেহে বনাব গৈছে হয় না তাৰ কোনোবা এটা চিনাকি আছে দিন ভাল চবকে বনাব নেদে মানে চ' পাৰ্মিশ্যন ল'ব আমি যদি ভিডিঅ' বনাই মোৰ লগত যোগাযোগ কৰিব দি খালি ইয়াৰ লগত যোগাযোগ কৰিলে হ'ল ঠগা মুখৰ চলিটো উপাৰ দি যাব লাগিব চ' মানিটো মোক দি দিয়া মই ভিডিঅ'টো কৰিব দি দিম ইয়াৰ পৰা যাওঁ এতিয়া আমি যাই কিনে কিবা খাওঁ বহুত লগানে আছোঁ তো একো নাই 12:40 হ'ল বৰ্তমান চ' যাওঁ জলদি মন্দিৰটোত দেখা পালাকে চ' আপোনালোকক আহক বঢ়িয়া লাগে কিমান ডাঙৰ শিৱলিংগ নিজে চাই লওক মানে কিমান ডাঙৰ প্ৰকাণ্ড আৰু ধূপ চুপ চাকি থাকি চব ইয়াতে দিয়া যায় আৰু ফল মূলখিনি তাতে দিয়া যায় ভিতৰত বৰ্তমান বাজিল এটা ৰ'দ ভোক লাগি আছে চ' অলপ কিবা খাব যাই আছোঁ বৰ্তমান মন্দিৰৰ পৰা ওলাই আহিলোঁ আৰু মন্দিৰত নাহোঁ হয়তো এইটো কি আছিল আৰু কি আছিল জেগাটো বৰদোৱাৰ না কি বৰদোৱা হয়তো বৰদোৱাত যাব পাৰোঁ যদি টাইম মিলে কিবা এটা খাই লওঁ ভাত চাত যিয়ে নহওক নিৰামিষ বস্তু এটা খাই লৈ কিনে হয়তো বৰদোৱাত যাব পাৰোঁ এটা বাজিলে আৰু ঘৰটো যাব লাগিব ঘৰটো মোটামুটি 4 ঘণ্টা 4.5 ঘণ্টা লাগি যাব চ' কিবা এটা খাই লওঁ ফাৰ্ষ্ট জলদি
এইখনতে খাওঁ নেকি এইখনেই আছিল কিজানি জোনবিল ৰেষ্টুৰেণ্ট আহি গ'ল আমাৰ ভেজ থালি ৰঞ্জনে চিকেন খাব আজি মন্দিৰত আহি কিনে So guys, ভাৰ্গৱেও চিকেন খাব মন্দিৰত আহি চিকেন মাৰি আছে এটি আৰু এটাতো ভাৰ্গৱ কি নাম আছিল ধীৰাজ ডাঙৰীয়াও মাংস লৈছে ৰুটি মাংস মাৰি ইফালে এইকেইটা চব নিৰামিষ এইফালে চব নিৰামিষ এইফালে এটা আছে মাংস মন্দিৰত আহি মাংস মাৰি আছে খাই লওঁ ৰ'ব খাই লৈ যাব লাগে হ'ল এতিয়া পেটটো বঢ়িয়া লাগছে মানে বহুত ভোক লাগি আছে ভাল লাগছে না খাই খানা কেনা টপ ক্লাছ মাংস কেনা ভাই এই মজা মজা সৰ গাইছে এই কুৰিয়াম আছে হয়তো এই ঘৰত বনোৱা এগ্ৰাম কিজানি হোমমেড মাছ চাছ মানে অলপ মানে আমাৰ পক্ষৰ মাছ আছে খোৱা লোৱা আহে এতিয়া আমি যাই আছো বৰদোৱা চ' গোটেইকেইটাৰে বাইক খাম আহি যায় পাছফালে পিছে ৰখলাক ডাউন কিয় বা এনাই ৰখছি চ' এতিয়া বৰদোৱাত আমি বৰদোৱাৰ কথা শুনা পাই আছো মানে কি হয়তো ধুতি পিন্ধি যাব লাগে বুলি শুনছোঁ কিন্তু আমিও গম নাপাওঁ চ' তাতে যাই পালিহে গম পাম যে ধুতি পিন্ধি যাব লাগে নালাগে এতিয়া যদি ধুতি পিন্ধিব লাগে মইতো নাযাওঁহে কাৰণ মই ধুতি পিন্ধাও নাচো আৰু যদি এনেই যাবা তেতিয়াহ'লে যাম তো যাই লওঁ দিয়ক ফাৰ্ষ্ট না কি মোৰ লগত আপোনালোকেও দেখা হ'ব বৰদোৱাৰ কি না কি চলো তো গাইছে চাই লওক শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা তাত যাই আছোঁ আমি সেইখিনি ঠাইকে কৈ নেকি বৰদোৱা বুলি ডাউট আছে মোৰ কি কম মানে গাইজ মোটামুটি 3-4 কিলোমিটাৰ ধৰি আহিছোঁ একদম বেয়া ৰাস্তা পেট লৰি গৈছে মানে জেজিৰা হৈ গৈছে ইমান বেয়া ৰাস্তা নগাঁৱৰ নিচিনা মানে স্মাৰ্ট চিটিত এনাহান ৰাস্তা এই অলপ টাউনৰ পৰা এইখিনি দূৰত দিয়কচোন কিন্তু হ'লেও এনাহান ৰাস্তা ভগৱান কি কম মানে ইয়াৰ জেজিৰা হৈ গৈছে ভাতটো খাই কিনে আহিছোঁ একদম পেট জেজিৰা হৈ গৈছে এনা ৰাস্তা হ'লে নাহিলেই হয় অহন দি নাহিলো হয় ডাইৰেক্ট হাৱেদি গুচি গ'লোঁ হয় ঘৰত দেখি ইমান বেয়া ৰাস্তা মানে উপায় নাই আহিছোঁ এইটো চাই যাওঁ আৰু বেছি নাই 12 কিলোমিটাৰমান আছে 12 কিলোমিটাৰমান যাই কিনে চাই যাওঁ গাইজ বহুত দূৰ হৈছোঁ বহুত মোটামুটি 25 কিলোমিটাৰমান আছিল মহামৃত্যুঞ্জয়ৰ পৰা চ' বৰ্তমান 4 কিলোমিটাৰমান আছে বৰদোৱাৰলৈকে চ' গা চাৰ বি উঠি গৈছে মানে আৰু ৰাস্তা ইমান বেয়া মানে যি ভাত খাইছোঁ চব হজম হৈ গৈছে চ' অলপমান জিৰৈছোঁ গোটেই মাখাই চব মাখাই জিৰৈছে ইয়াতে অলপমান ব্ৰেক চবৰে কঁকলৰ বি কিবাহৰ বি উপায় নাই আৰু ৰাস্তা বহুত বেয়া আস্তে আস্তে যাওঁ ৰ'ব বহুত দূৰ আহি গাইছে এইখন তৰুণ দেখা পালোঁ ইয়াৰ পৰা বটদ্ৰৱা ইফালে শংকৰদেৱৰ জন্মস্থান যদি মানে আপোনালোকে অডিঅ'টো শুনা পাই না নাপায় কাৰণ বহুত হাল্লা হৈ আছে যদি শুনা নাপায় না মই ভইচ অভাৰ কৰি দিম মানে এইখনে মেইন তৰুণ ইয়াৰ পৰা আৰম্ভ হৈ গ'ল শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থানলৈ যাই আছোঁ আহি ইয়াতে সবাই লেখা আছে লোকেশ্যন হয়তো ৰাইট চাইডে হ'ব নেকি না লেফ্ট চাইডে হ'ব ইয়াতে লোকেশ্যন আছে লোকেশ্যনটো এতেই আছে দেখোন এইখন দেখা পাইছোঁ গাইছ চ' গাড়ীখন পাৰ্কিং কৰি থৈ দিওঁ ৰ'ব এটিএমো আছে কথা নাই পইচা পাতি লাগিলে টেনশ্যন নাই পইচা পাতি দিব পাৰে গাড়ীখন পাৰ্কিং কৰি থৈ দিওঁ আহি পালোঁ বাইক চাইক বাহিৰত থৈ দিলোঁ থৈ কিনে এই ভিতৰৰ মানে আহিছোঁ কিন্তু কি ক'ম আৰু ইয়াতো মানে পানী উঠিছে চব এই বানপানী চবফালে আৰু এতিয়া ৱালত চব কিবা কাৰণে লিখা আছে কাৰোবাৰ যদি পঢ়িব মন পাছ কৰি কিনে পঢ়িব পাৰিব পঢ়ি ল'লে হ'ল অলপমান ভিতৰত আহি থকাৰ লগে এতিয়া বিৰাট ডাঙৰ এটা পুখুৰী দেখা পাইছোঁ এইটো পুখুৰীতে চাগে শংকৰদেৱ জন্ম হৈছিল নেকি লেখা আছিল নহয় নগাঁৱৰ বৰদোৱাৰ কিবা আলু পুখুৰী পাৰত জন্ম হৈছিল চ' এইটো পুখুৰী কিজানি ভালকৈ মই নাজানো আমাৰ তাতে জানিব ৰ'ব এই তেখেত আছে তেখেত বহুত জানে জ্ঞানী মানুহ তেখেতক সুধিব লাগিব মই আহিছে দেউতা মেলে তেখেতে ভালকৈ গম পাব মানে কিতাপত আমি গম পাইছিলোঁ না যে নগাঁৱৰ বৰদোৱাৰৰ আলি পুখুৰী পাহাৰত শংকৰদেৱৰ জন্ম হৈছিল হয় না মানুহ অচিন সেনেকৈ গম পাইছিলোঁ আমি চ' এখেতে ভালকৈ গম পাব গাই দিয়া ভাৰ্গৱ লাষ্ট নকৰিবা তুমি একবাৰ গাই দিয়া হেল্ল'
প্ৰথমে প্ৰণাম ব্ৰহ্মা ৰূপী ভনাত আৰু এখাৰ আৰু এক লাইন নাই নাজানে পাহৰি গ'লো পাহৰি গেলা নাই এখেত আমাৰ বহুত জ্ঞানী মানুহ আমাৰ কেইটাৰ ভিতৰত বিশেষকে বহুত জ্ঞানী মানে বহুত জানে এখেতে আমাক এটা লৈ আহিছে তো অলপমান চালোঁ যিহেতু এতিয়া সেইফালে বলে নমস্কাৰটো দি ল নমস্কাৰটো দি দিছোঁ একবাৰ সিফাললৈকে যাই চাওঁ তো জোতা চেণ্ডেল পৰিধান কৰি ভিতৰলৈ প্ৰৱেশ নিষেধ লেখা আছে তাৰ বস্তু আমি জোতা চেণ্ডেল পিন্ধি গৈছোঁ বেয়া লাগে পিছে মানুহটোও গৈছে পিছে এইটো উপায় নাই তো আমি একবাৰ যাই চাই লওঁ গাইজ আমাৰ চোৱাটো শেষ গোটেইখিনি চালোঁ আৰু বৰ্তমান বাজি আছে 3:30 চ' এতিয়া বৰ্তমান পূৰা গুৱাহাটীলৈকে যাই আছোঁ আমি ত' গুৱাহাটীৰ পৰা যদি গুৱাহাটী সোনকালে যাই পাওঁ তেতিয়াহ'লে আমি আৰু ঘৰলৈকে যাম আৰু যদি গুৱাহাটী যাই পাওঁ দেৰি হৈ যায় হয়তো অয়ছত থাকবা পাৰোঁ নহ'লে ভাৰ্গৱৰ ৰুমতো থাকবা পাৰোঁ আমি চবত দেখা যাওঁ গুৱাহাটীত কেইটামানত যাই পাওঁ আৰু এটা কথা যে মই যে তেতিয়া যে পুখুৰীটোৰ কথা কৈছিলোঁ পুখুৰীটোৰ নাম হৈছে আকাশী গংগা পুখুৰী চ' মই মানে চোৱা নাছিলোঁ তাতে লেখা আছে আকাশী গংগা পুখুৰী আৰু সেই তাতে পুখুৰীটোৰ ক'ৰবাত বা কাষতে না ক'ত শংকৰদেৱৰ জন্ম হৈছিল মানে সেইখিনি শংকৰদেৱৰ জন্মভূমি বুলিয়ে কয় মানে চ' ভালকৈ নাজানো হয়তো ভুলকৈও ক'ব পাৰোঁ চ' যদি ভুলকৈ কৈছোঁ শুধৰাই দিয়ে যেন আৰু মাফ কৰি দিয়ে যেন কাৰণ ভালকৈ নাজানোতো যিখিনি তাত লেখা আছে সেইখিনিয়ে কৈছোঁ চ' বলক না কি এতিয়া আমি যাওঁ গুৱাহাটীৰ ফালে কিমান সোনকাল বা ঘৰত যাই পাওঁ চ' বহুত কষ্ট হ'ল আজি একদম ৰাতিপুৱা 3টাতে উঠিছোঁ ৰাতিপুৱা সেই 3টাৰ পৰা বৰ্তমানলৈকে 3:30 বাজিল মোটামুটি 12 ঘণ্টা নন ষ্টপ এনেকৈ আছোঁ আৰু ঘৰ পৰা কেতিয়া যাই পাওঁ একো গেৰাণ্টি নাই চ' বহুত কষ্ট কৰিছোঁ চ' লাইক এটা কৰি দিব আৰু ভিডিঅ'টোত আৰু যদি ভাল লাগে এটা কমেণ্টো কৰি দিব চ' ভিডিঅ'টো এতিয়াই শেষ নকৰোঁ চ' যাই থাকোঁ ৰাস্তা দেখাই থাকিম কিবা যদি ভাল লগা বস্তু পাওঁ সেইটোও দেখাই থাকিম চ' ভিডিঅ'টো চাই থাকক আৰু শংকৰদেৱৰ আমি যিটো এইটো কি কয় নামঘৰ কয় নেকি ডাঙৰ মন্দিৰ টাইপৰ নামঘৰ কিজানি মই ইমান নাজানো চ' সেইটোত ভিতৰ সোমাব নাপালোঁ মানে ভিতৰ সোমাব লাগিলে কিবা ধুতি চুটি পিন্ধিব লাগে চাগে কিবা এটা নিয়ম আছে আৰু বৰ্তমান বন্ধও আছিল ত' তাৰে ভিতৰত যাব নোৱাৰিলোঁ আৰু নতুনকৈ কিবা প্ৰজেক্টৰ কাম চলি আছে মানে বহুত মানে কেইবছৰৰ পাছত বহুত ডেভেলপ হ'ব আৰু নতুন কিবা কাম চলি আছে চ' নতুন কাম চাম যেতিয়া সম্পূৰ্ণ হ'ব তেতিয়া আৰু একবাৰ আহিব চেষ্টা কৰিম আৰু মানে আমি না কি ৰঞ্জন আহিব চেষ্টা কৰিম আৰু কামখিনি হৈ লওক প্ৰজেক্ট বহুত চলি আছে চ' এতিয়া আমি আস্তে আস্তে যাওঁ আৰু 3:30 বাজিলে যিহেতু গুৱাহাটীৰ পৰা কেতিয়া যাই পাওঁ চ' আস্তে আস্তে যাওঁ ঠাণ্ডা খালোঁ অলপমান আৰু বহুত গৰম লাগিছিল কিন্তু ঠাণ্ডাটো ইমান ভালো নালাগিল কলা খালোঁ তিতা লাগিছে কিবা চ' আহক মোৰ লগত বলক সকলোৱে আস্তে আস্তে যাই থাকোঁ গুৱাহাটীৰ ফালে খাই কেনা লাগিল নগাঁৱত মজা কষ্ট হৈছে নেকি কষ্ট হোৱা নাই ঠিকে আছে তুমি কিবা ক'বা মই আৰু কি ক'ম ভাই ময়ে ভাষণ দিছোঁ তোমাৰ লগত কি ক'ম আৰু আহিবা না আৰু আহিম আৰু একে নিবা শ্বিলং যাবা না আৰু শ্বিলং চেৰাপুঞ্জী প্লেন চলি আছে আমাৰ ঠিক আছে আমাক লগ কৰি দিল আমিও যাম নেক্সট প্লেন শ্বিলং আৰু মিৰৰ চাবা অলপ গম পাইছ না নাই মিৰৰ চাবা মিৰৰ আহি অলপমান ৰখিলোঁ ৰ'ব ইয়াত কি আহিছোঁ গম পোৱা নাই নেশ্যনেল হাইৱে আহি পাইছোঁ আহি কিনে বহুত দূৰ আহিলোঁ দেখিবা 27 নং নেশ্যনেল হাইৱে কিজানি অলপ ৰখিছোঁ লগৰকেইটা মানে তেল ভৰাব গৈছে ডিপুত ৰখিছোঁ অলপমান আৰু ইয়াতে বাঁহৰ বস্তু আছে কি ধুনীয়া বহুত বাঁহৰ বস্তু আছে যি লাগে দাম চাম সোধা নাই কম দামত বেছি দাম গম নাপাওঁ বহুত ভাল লগা বস্তু আছে অচিন কিনবা না কি কিনিবা কিমান কৈছি দাম এইটো কি কৰে নিমখ থব পাৰিম না নিমখ ৰংগুৰা চোৱাৰিংকে আৰু আহি চোৱাৰ গুজুংকে তাত তেল ভৰাব কৰিব তেল ভৰা হোৱাৰ পাছত গুচি যাম অলপ ৰেষ্ট লওঁ অলপমান এইবাৰ মই গাড়ী চলাম দাদা আধাৰ পৰা জোৰাপাতৰ পৰা ইয়াক চলাব দিম গাড়ীৰ পৰা আৰু গাইজ বহুত টাইম অহাৰ পাছত বৰ্তমান বাজিল 6:14 এয়া আহি পালোঁ আমি জোৰাপাত পুৰা একা বেকা ৰাস্তা একদম শ্বিলঙৰ ৰাস্তাৰ দৰে একা বেকা ৰাস্তা দি আমি জোৰাপাত আহি পালোঁ 6টা বাজিল চ' চাই লওঁ অলপ কিবা হোটেলত ৰখি কিনে খানা চানা কিবা আনি খাই লওঁ চাহ তাহ তাৰপিছত চাই লওঁ হয়তো টিউবতি যাবও পাৰোঁ হয়তো ৰাতি থাকিবও পাৰোঁ কিন্তু যোৱা চান্স বেছি আছে কাৰণ ইফালে আমাৰ বেছি টাইম নালাগে 1.5 ঘণ্টা 2 ঘণ্টাত আমি যাই পাম হয়তো 8টা মানত যাই পাম ৰাতি আমি আহোঁতে বৰ্তমান বাজিল 6:40 আৰু এতিয়া আমি বেলতলা আহিছোঁ গুৱাহাটীৰ বেলতলা অলপমান দেখি দিছোঁ ৰাতিৰ যিহেতু একদম লাইট চাইট জ্বলি চোৱা অলপমান চাই লওঁ চ' গাইজ দিনটো বঢ়িয়াকৈ বতৰটো বঢ়িয়াকৈ গাল একদম ৰ'দো নাই বৰষুণো নাই
কিন্তু গধূলি গড় চুক পোৱাৰ লগে লগে মানে কি হ'ল বতৰটো পুৰা মানে বৰষুণ দিবা হৈছে কিনকিনাকে দি আছে মানে কিনকিনা মানে কি গাড়ী চলালে মানে ভিজি যাব আৰু মানে উপায় নাই ৰেইনকোট চেইনকোট মাৰি ল'লোঁ ইও হোটেল কিবা কাৰণে খানা মই একো নাখালোঁ কাৰণ ফাষ্টফুড আছিল না তাতে মই নিৰামিষ খাই আছোঁ এইকেইদিন সেইকাৰণে তো কি ক'ম আৰু মানে একদম বতৰটো থাকব নোৱাৰি আৰু আমাৰ ফালে যদি বৰষুণ দিছে আৰু গম নাপাওঁ আৰু ইফালেতো পুৰা কিনকিনাকে অলপ মিডিয়ামত ছিল অলপ বেছি পুৰা বৰষুণ দিছে ৰেইনকোট নালিটো একদম সৰ্বনা কথা উপায় নাই বৰষুণত ভিজি ভিজি হ'লেও যাম আৰু ৰেইনকোটটো আছে হেলমেট গাইজ বৰ্তমান বাজিল 10:14 চাই লওক 10:14 মানে এতিয়াহে আমি আহি পাইছোঁ টিহু মানে আমাৰ ঘৰে মতাতে আৰু 200 মিটাৰমান আছে চ' সেই 7:30 আমি গড়চুকৰ পৰা উঠিছিলোঁ এই গড়চুকত বৰষুণ দিছিল শৰাইঘাটত বৰষুণ কমছি তাৰপিছত হাজো পালেকি আৰু দুনিয়াৰ বৰষুণ বতৰটোৰ মানে ভৰসা নাই একদম ধোকেবাজ ধাম ধুম বৰষুণ চৰষুণ চ' লাহে লাহে আহোঁতে এই 10টা বাজিল তো ভাবি চাওক মানে তৰঞ্জন কি ক'বা মুখে চুকে ধুনীয়াৰ পালা মানে যোনটো আমি কি ক'লো কি জেগাত গৈছিলোঁ আমি বৰদোৱাত ইমান ৰাস্তা বেয়া মানে ধূলা একদম গোটেই গা ধূলা একদম মানে কি ক'ম আৰু তো যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক এটা কৰি দিব আৰু যদি চেনেলটো নতুনকৈ নাপাহৰিব আজিলৈ মানে থেংক ইউ বাই দিয়া বাই আৰু যাম আমি বাছত লাগি ক'বা কানি শ্বিলং কিবা কানি যাম তো এতিয়া ৰাখোঁ আৰু ভিডিঅ' চিডিঅ' এডিটিং কৰিম কালি একেলগে চাই ল'ব আপোনালোকে বাই আৰু গাইজ লাষ্ট টাইমত এটা কথা বাঢ়ি গ'লো যে কি আমাৰ অহা যাওঁতে এই গ্লেমাৰখনেদি 500 কিলোমিটাৰ যায় মানে গ্লেমাৰ বোলে বেলেগ গাড়ীতো অহা যোৱাত 500 কিলোমিটাৰ হ'ব কিন্তু ভাবি চাওক এই গ্লেমাৰ এখনে নগাঁৱলৈ গৈছে ৰাতিপুৱা গৈছে আৰু গধূলি গৈছে চ' ইমান মানে গ্লেমাৰৰো পাৱাৰ আছে মানে আৰু মানে ইমান কমজোৰি বস্তু নহয় গ্লেমাৰৰ জছ আছে আপোনাৰ শ্বিলঙলৈ গ'লেতো 183 কিলোমিটাৰ কিন্তু শ্বিলঙত চিগা আগত গৈছোঁ নগাঁও ভাবিছোঁ ভৰসা কৰিব পাৰি এখানত জাষ্ট চাৰ্ভিচিং কৰিলি হ'ল তেলটো পূৰা দি থলি হ'ল ইঞ্জিন ভালে থাকলি বঢ়িয়াকৈ অহা যোৱা কৰিব পাৰি